অঁ কোৱা মই ঘৰতে গৈ আছোঁ এইমাত্ৰ আহি পালোঁ ৰাস্তাতে তুমি কিবা খালানে অঁ আচ্ছা এটা কাম কৰা আজি সন্ধিয়া তোমাকো লগ পোৱাটো চিয়ৰনে ৰ'বাচোন মোক কোনোবাই পিছা কৰি আছে লওক এটা কথা মনত ৰাখিব মানুহৰ তাতে টেষ্ট কৰিব কুকুৰ মেকুৰী তাত নহয় ঠিক আছে চব দেখোন একে একে বাহৰ কাকে হুলুকা বাহৰ জাকে লেটছ গো মোটাতকৈ শান্তি ক'তো নাই য'তে ত'তে মতিবই নোৱাৰা হৈছি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা কি আৰাম ঐ মানুহ আৰে যা না লাজ নালাগে আৰে ক'ত গেলে মৰাণ নাহি গেল ক'ত আৰু আৰে ক'ৰবাত দেখা লাগিছে আপোনাৰ নামটো মোৰ নাম চিত্ৰগুপ্ত চিত্ৰগুপ্ত কিন্তু চুলিকেইডাল ইমান খোজাই আছে কিয় চুলি খোজাইছোঁ মানে মোৰ তামান ডেণ্ড্ৰফ হৈছে আৰু চুলি বৰ হৈ থাকে হয় নেকি এনেকৈ চুলি হৈ থাকিলে মোৰ চুলি নাইকিয়া হৈ যাব তেনেহ'লে চুলিকেইডাল ভালকৈ কেয়াৰ নোলোৱা কিয় কেয়াৰ মই চুলি সদায় চাবোনেৰে ধুয়ে থাকোঁ তথাপিতো একো নহয় চাবোন অঁ আৰে ভাই চাবোন চুলি টিউজ কৰিলেতো এনেকুৱা হ'বই এটা কাম কৰা তুমি এতিয়াৰ পৰা চেম্পু ইউজ কৰা চেম্পু নাই মই কেমিকেল থকা বস্তু ইউজ কৰিব নোৱাৰোঁ দেই তেনেহ'লে তুমি এটা কাম কৰা মুস্তাকৰ হাৰ্বেল চেম্পু ইনবিল কণ্ডিশ্যনাৰটো ইউজ কৰা বুজিছা নহয় হাৰ্বেল মানে একেবাৰে কেমিকেল ফ্ৰী হয় যিটো ইউজ কৰিলে ডেণ্ড্ৰফটোও কমি যাব আৰু চুলি সৰাটোও বন্ধ হৈ যাব অঁ সেইকাৰণে আপোনাৰ চুলিকেইডাল ইমান ধুনীয়া আপোনাৰ চুলিডাল ধুনীয়া হৈয়ে গ'ল এতিয়া আপুনি বাকী থকা চেম্পুখিনি কি কৰিব গতিকে মোকে দি দিয়ক আৰে ভাই চুলিকেইডালৰ ৰেগুলাৰ কেয়াৰ ল'লেহে চুলিকেইডাল ভালে থাকিব আৰু এটা কথা যদি তোমাক এইটো লাগে তেতিয়াহ'লে অনলাইনৰ পৰা অৰ্ডাৰ দিয়া ডিছক্ৰিপশ্যন আৰু কমেণ্টত লিংক দিয়া আছে এনেকৈ আপুনি ডিছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰাৰ পিছত আপোনাক শ্বপিং এপলৈ ৰিডাইৰেক্ট কৰাই দিব তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি আপুনি এটা কিনে দুটা কিনে যেইটা কিনে বাই নাওত ক্লিক কৰিলেই হ'ল হয় নেকি ৰ'ব তেতিয়াহ'লে মই এতিয়াই অৰ্ডাৰ কৰি আছোঁ আৰু বন্ধুসকল আপোনালোকৰো যদি এনেকুৱা চুলি সৰা আৰু ডেণ্ড্ৰফৰ প্ৰব্লেম আছে তেতিয়াহ'লে ইউজ কৰিব পাৰে মুস্তাকৰ হাৰ্বেল শ্বেম্পু ইনবিল কণ্ডিশ্যনাৰ আৰু এটা কাম কৰক এতিয়াৰ পৰা আৰু চাবোন মৰা বন্ধ কৰক এতিয়াৰ পৰা ইউজ কৰক শ্বেম্পু অঁ মোৰ অৰ্ডাৰ হৈ গ'ল হে মোৰ মিছন আছিল নহয় থাকা মোৰ মানে মিছন আছে মিছন কি মিছন এই বাদ দে আজিকালি মোৰ মিছনটো দাদা লালনে গাখীৰ কি খালে ভাল হ'ব লাল খাওঁ নে গাখীৰ খাওঁ মহাৰাজক সুধি চাওঁ মহাৰাজ মানৱসকলে যে চাহ খায় সেইটো খাওঁ নেকি বাৰে বাৰে সুধি আছে লাল খাবি নে গাখীৰ খাবি কি খাম চাহৰ খাবি লাল তেহে পাবি ভাল আৰু তোক যিটো কামত পঠাইছো যদি কৰবা নৰা তেতিয়াহে খাবি মাল দাদা আপুনি তেজপুৰৰ পৰা আহিছে নেকি নহয় জম্পুৰীৰ পৰা ঠিক আছে আপুনি চাহটো খাওক মোৰ অলপ কাম আছে ক'ৰ পৰা যে মৰিব আহে এইবোৰ ৰাতিপুৱা কৰি দিলে
একাপ আৰু একাপ পইচাটো পইচা কি পইচা কিহৰ পইচা এইমাত্ৰ যে 25 কাপ চাহ খালে তাৰে পইচাটো কি চাহ খালে পইচা লাগে নেকি চাহ খালে পইচা লাগে ৰ আজিটো কি আয়ো আৰে ওপৰতো নাই কোন আপুনি মই গম পাই গ'লো আপুনি পিকে মই বিকেচিকে নহয় মই চিত্ৰগুপ্ত জম্পুৰীৰ পৰা আহিছোঁ চিক্ৰেট মিছন এটাত তাৰমানে বুজি পাইছোঁ যেনেকৈ আণ্ডাৰ কভাৰ CID অফিচাৰ আপুনি আণ্ডাৰ কভাৰ চিত্ৰগুপ্ত চিত্ৰগুপ্ত কিন্তু মিছন কি কোনে পঠাইছে যমৰাজে পঠাইছে আমাৰ ধান্দা শেষ কৰিবলৈ এজন ডক্তৰ ওলাইছে সেই ডক্তৰজনে এটা ইনজেকশ্যন বনাইছে সেই ইনজেকশ্যনটো যদি কাৰোবাৰ তাতে পুছ কৰে সি কেতিয়াও নমৰে সি অমৰ হৈ যায় ভালেই হৈছে সেই ইনজেকশ্যনটো ময়ো ল'ম তেতিয়া ময়ো নমৰোঁ ঐ বুৰ্বক সেইটো কেতিয়া হ'ব নোৱাৰে সেইকাৰণেতো মোক যমৰাজে ওপৰৰ পৰা ইয়ালৈ পঠাইছে মানৱ ৰূপত দেখা নাই সেইটো হ'লে কি প্ৰব্লেম হ'ব ভালেই হ'ব চা ডেইলি মানুহ জন্ম পাই থাকিব আৰু যদি এজনো মানুহ নমৰে পৃথিৱীতচোন জেগাই নহয় হৈ যাব মইতো এইটো কথা ভবাই নাই মানুহ বেছি হ'ব মানে মতাহিও বেছি হ'ব আৰু মতাহি বেছি হ'লে মোৰ ভাগত অকণমান মান কৰিব নাই মই সেইটো হ'ব নিদিওঁ গতিকে যদি কিবা হেল্প লাগে আমি গম পোৱা মতে সেই ডক্তৰজন এইখন গাঁৱতে থাকে সেইবাবে আহিছোঁ কিন্তু একজেক্ট কোনটো জেগাত থাকে সেইটো গম পোৱা নাই ইচ্ছা কৰিলে তাৰ দেহৰ পৰা আত্মাটো ওলাই নিব পাৰে কিন্তু তাৰ মৃত্যুৰ সময় হোৱা নাই সেইটোহে কেনে লাগিছে মই শেষ কৰিব পাৰোঁ কিন্তু মোক এটা আৰেষ্ট কৰিব লাগিব খুৱাম আৰেষ্ট নহয় একদম খাতৰা নিচিনালৈকে মাল খুৱাম যিটো খালে আৰু কেতিয়াও খাব নালাগে তেতিয়াহ'লে মই ডক্তৰজনক বিচৰা মিছন আৰম্ভ কৰি দিওঁ বাই 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 জিলিকি কথা বাই 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 চিত্ৰগুপ্ত হয় চিত্ৰগুপ্ত মহাৰাজ মৰাটোত থাকিব হ'লে এটা ভাড়া ঘৰ ল'ব লাগিব
ভাড়া ঘৰটো বিচাৰি লৈ ল ঠিক আছে মহাৰাজ ভাড়া ঘৰ নাই ইপিনে ৰুম ভাড়া দিব পাৰিম কিন্তু অলপ ডকুমেণ্টছ লাগিব ডকুমেণ্টছ কি ডকুমেণ্টছ লাগিব ভোটাৰ কাৰ্ড আছে না ভোটাৰ কাৰ্ড নাই নাই যদি আধাৰ কাৰ্ড আধাৰ কাৰ্ড আধাৰ কাৰ্ডো নাই আধাৰ কাৰ্ডো নাই যদি আধাৰ কাৰ্ড নাই তো পান কাৰ্ড আছে না নাই পান কাৰ্ডো নাই ভোটাৰ কাৰ্ড নাই আধাৰ কাৰ্ডো নাই পান কাৰ্ডো নাই তে আছে কি যি আছে সন্মুখতে আছে মানে মই এই তই কাম কি কৰায় হিচাপ নিকাচ ও তাৰ মানে তই মহৰি নহয় মোহৰি নহয় মানে কোনে পৃথিৱীত থাকি কি কাম কৰিছে তাৰে হিচাপ নিকাচ ঐ তই পাগল হৈছা পাগল হোৱা নাই মই জম্পুৰীৰ পৰা আহিছো আৰু এটা মিছনত আহিছো কি মিছনত আহিছা তই টেৰৰিষ্ট গ্ৰুপৰ পৰা আহিছা বেটা তোক আজি মোৰ পৰা যে মৰিবা আহে ৰাতিপুৱাই পুৱাই নিজকো মাৰিব আনকো মাৰিব মাথা চাথা বেয়া কৰি দিয়ে মহারাজ কিবা দেখোন আধাৰ কাৰ্ড ভোটাৰেদি লাগে চিত্ৰগুপ্ত তোমাৰ হাতত সময় বেছি নাই সোনকালে কাম খতম কৰি আহি যা মোৰ বহুত প্ৰব্লেম হৈছে বহুত দুষ্ট আত্মাক শাস্তি দিব লাগে তেল গৰম দিয়াৰ বাবে চিলিণ্ডাৰো শেষ হৈছে মোৰো ৰম্ভা মেনকাক লগ পোৱাৰ খুব ইচ্ছা গৈ আছে মহাৰাজ ময়ো কম সময়ৰ ভিতৰত কাম খতম কৰি আহি আছো 24 ঘণ্টাৰ ভিতৰত মিছন কমপ্লিট কৰি এই ইনজেকশ্যন বনাটো ক'ত থাকিল এৰি দে মোক এৰি দে মোক এৰি দি ক'ত লৈ যা এৰি দি মোক এৰি দিয়ে প্লিজ এৰি দি প্লিজ মোক এৰি দি প্লিজ এইটো ইনজেকশ্যন এবাৰ যাৰ তাত সোমাব সি কেতিয়াও নমৰে সি অমৰ হৈ যায় আৰু তই অমৰ হৈ যাবি বছ এইটো তেনেহ'লে আপুনি ল'ব লাগিছিল আপুনি নিজে অমৰ হৈ যাব নাই প্ৰথমে মই নলওঁ এইটো টেষ্ট কৰিবহে দিছে নাই মোক টেষ্ট নকৰিব বুঢ়িব তোক টেষ্ট নকৰে ইনজেকশ্যনটোৱে টেষ্ট কৰিব চিংকি এইফালে আহ লোৱা মাৰি দে লাজ লাগে মোৰ পিংকি তই মাৰ মোৰো লাজ লাগিব লাজ লাগে তাইৰ খতনা মাৰি দিম কিয় যে এইবিলাকক মিছা মিছা কামত ভৰাই লৈছিলো ঐ চিংকি হাই বন্ধ কৰ আৰু ইনজেকশ্যন তোমাৰ ক'ত মাৰিম বছ হাতত মাৰিম নে ভৰিত মাৰিম হাত ভৰিত নহয় তাপলাত মাৰ ওকে বছ মোক যাবলৈ দিয়ক মোৰ ভয় লাগে বৰ সৰু সৰু বাচ্চা আছে সৰু সৰু তিৰি আছে সৰু তিৰি তোৰ সৰু তিৰিও আছে নহয় মোৰ ডাঙৰ তিৰি আছে মোক যাবলৈ দিয়ক মোৰ ভয় লাগে ঐ তাক ঘূৰাই ল আৰু হলাই ল বছ হৈ গ'ল কামটো বঢ়িয়া এতিয়া তাক ঘূৰাই ল আৰু জাগাত মাৰ ইনজেকশ্যনটো কাম দিলে ই নমৰিল দেখোন
ই দেখোন কি ৰূপ লৈছে উল্টা মাৰিল নেকি এই হ'ব পাৰে বছ নাই নাই এই তাইৰ লগত বেমানী তাক আজি মই ডক্টৰ হাজমুলা ডক্টৰ হাজমলাৰা ভাই কেতিয়াও অহা না মানে বনাম এনেকুৱা ইনজেকশ্যন বনাম খাটৰা পাক্কা কিবা খবৰ Yes, মহাৰাজ ট্ৰেক্টৰ নহয় জানো ট্ৰেক্টৰ নহয়তো আচ্ছা ডক্টৰ কৈ আছোঁ সেই ডক্টৰজন ক'ত থাকে মই ঠিকনাটো পাই গৈছোঁ খবৰ পাই গৈছে ক'ত থাকে ক'ত থাকে ক'ত থাকে আচ্ছা তই দে ন এক মিনিট অঁ মানে এই পিনেৰে গৈ থাকিব ইপিনে গৈ 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 ৰাস্তাটোৰ ওচৰত এডাল সৰু চাই আহাত গছ নহয় এডাল তামোলৰ পুলি পাব তামোলৰ পুলি তামোলৰ পুলিটো পূৰা চিধা পশ্চিম ফালে গৈ থাকিব পশ্চিম ফালে তাত এটা সৰু জুপুৰি ঘৰ পাব ঘৰ সেই ঘৰটোত থাকে নাথাকে সেই ঘৰটোত এটা দৰমুখত এন্দুৰৰ গাঁত আছে এন্দুৰৰ গাঁত এক মিনিট এন্দুৰৰ গাঁতটো এই পিনেৰে গৈ ঘৰটোৰ পিছপিনেৰে আকৌ এটা এন্দুৰৰ গাঁত খান্দিছে এনেকৈ এন্দুৰে গাঁত খান্দি আছে তাৰপিছত সেই এন্দুৰৰ গাঁতটোৰ পৰা চিধা পশ্চিম ফালে তাতে এটা পকী ৰাস্তা আছে পকী ৰাস্তা এক আছে মিনিট মই মাছখিনি শেষ কৰিলোঁ পকী ৰাস্তা আছে তাৰপিছত এন্দুৰৰ গাঁত পশ্চিম ফালে পকী ৰাস্তা মনত ৰাখিব পশ্চিম ফালে ৰাস্তাটো তাৰপিছত এইটো এন্দুৰৰ গাঁতটোৰ পশ্চিম ফালে এটা পকী ৰাস্তা গৈ তাৰপিছত আৰে পকী ৰাস্তাটোৰ পিছত কি আৰে পকী ৰাস্তাটোত সেই ডক্টৰজন পকী ৰাস্তাটোত ডক্টৰজন আহে চাগে ডক্টৰজন আহে চাগে ডক্টৰজন অঁ কোৱা কোৱা মই ঘৰতে গৈ আছোঁ এইমাত্ৰ আহি পালোঁ ৰাস্তাতে তুমি কিবা খালানে অঁ আচ্ছা এটা কাম কৰা আজি সন্ধিয়া তোমাকো লগ পোৱাটো চিয়ৰনে ৰ'বাচোন মোক কোনোবাই পিছা কৰি আছে কোনো দেখোন অঁ কোৱা কোৱা অঁ মই কি কৈ আছিলোঁ নাই নাই কোনে নিব কেনে খবৰ ভাল কিন্তু আপুনি কোন মই চিত্ৰ তুমি ডক্টৰ হৈছা ন অঁ কিন্তু আপুনি কিয় সুধিছে এনেই সুধিছো ক ইনজেকশ্যনবোৰ বনাই ক'ত থৈছা ইনজেকশ্যন কি ইনজেকশ্যন মই একো ইনজেকশ্যনে বনোৱা নাই আৰু মোক ক'ত লৈ আহিছে মোৰ বহুত ভয় লাগিছে কি জেগা এইবোৰ বৰ্তমান তুমি পাতালত আছা আৰু ইনজেকশ্যনবোৰ বনোৱা বন্ধ কৰিম বুলি ক'লে আৰু ক'ত আছে ক'লেহে মই তোমাক থৈ আহিম হাৰে মই বাৰে বাৰে কৈ আছোঁ এইবোৰ ইনজেকশ্যনৰ কথা মই একেবাৰে নাজানো মই পুলিচক ফোন কৰি আছোঁ নেটৱৰ্ক নাই
নেটৱৰ্ক নাই দেখোন। ভাই প্লিজ কোৱা না, মোৰ হাতত একদম সময় কম, নহ'লে যমৰাজে মোৰ পিঠিত লেপ চিলাই কৰিব। আৰে মই কি ক'ব লাগে? তুমি ডক্তৰ হয়নে নহয়? আৰে মই কোনো ডক্তৰ চক্তৰ নহয়, মই এক্টৰহে। আজি মোৰ ডক্তৰ চিন আছিল, বাহিৰে বাহিৰে এযোৰ পিন্ধি আহিছোঁ। মোৰে ভুল, কিয় পিন্ধি আহিব লাগে এযোৰ? এক্টৰ তাৰমানে অভিনেতা, কিন্তু সেই ডক্তৰজন তাৰমানে তুমি নহয়। নহয়, আপোনাৰ ভুল হৈছে। চৰি মোৰ ভুল হৈ গ'ল, মানে ৰং নম্বৰত মিছ কল হৈ গ'ল। যদি বেয়া নোপোৱা টিভিত কৰা নে ইউটিউবত কৰা অকণমান ক'বা নেকি? ইউটিউবত কৰোঁ। কোন কোন চেনেলত কৰিছা? বহুত চেনেলত কৰিছোঁ, কিন্তু ক'ত এটাৰ নাম ক'ব নোৱাৰোঁ মই। দুটামানৰ কওঁ, কিন্তু প্ৰমিছ কৰক মোক য'ৰ পৰা আছে তাত থৈ আহিব লাগিব। প্ৰমিছ। ঠিক আছে শুনক, হিৰ' আছাম, এডিচত ফিল্ম, আমি ৰিয়েল হিৰ' আৰু বহুত আছে। মজা মজা। চিত্ৰকু, ৰং নম্বৰত ইমান কথা পাতিব লগা কি হৈছে? টাইম বেছি নাই, সোনকাল কৰা, নহ'লে লেপ তোৰ পিঠিত চিলাই কৰিম। ঠিক আছে মহাৰাজ, ব'লা। আৰে আপুনি সোণমত কিয় থিয় হৈ আছে? চাওক ঐ বিৰেণ, ঐ শুনচোন নাই? এই বেগটো দে, বেগটো মোক দে। নাই নাই নাই, মই নিদিওঁ, ইয়াত মোৰ মোক কষ্ট দিব বহুত লাগিব আছে। এইটো বেগ। নাই নাই নাই, নিদিওঁ। আরে আপনি কি উঠাইছে? কি উঠাইছে? নামো। মই একো বুজি পোৱা নাই। কি নাপায় বাড়ি। আরে কষ্ট একো বাড়ি। আগুৱাই নাহিবি, আগুৱাই নাহিবি, এই আগুৱাই নাহিবি। এই হাৰামিহঁত, তহঁতে মোক বুৰ্বক পাইছ হা? এই লাখটকীয়া বেগটো মোৰ পৰা নিব আহিছ? চালা ময়ো খাতিৰ ৰাভা মাল, যিমান চিধা সিমান শেষ না। ঐ হাৰামী ডক্তৰ, তই মোক থবাই ক'ত পলাবি হা? ময়ো টাইগাৰ হয়, টাইগাৰ। তই যিমান পলাবি মই সিমান খেদিম। ঐ কি চাই আছা? সেই বেগটো লৈ আহ, তাত চব মাল আছে। নাই নাই, নিব নালাগে, মই নিজে দিম। ঐ ৰিংকু মিংকু, বেগটো লৈ আহ। নাই নাই বছ, এই বেগটো মই দিব নোৱাৰোঁ। ঐ তই দুটাই কি চাই আছ? ধৰ সিহঁতক। পিংকু বেগটো লওঁ। ময়ো গৈ আছো।
চিত্ৰগুপ্ত মই ডক্টৰৰ বেগটো পাই গলো আৰু নতুন ইনজেকশ্যনটোও পাইছো এতিয়া ডক্টৰৰ ব্ৰেইনটো জিৰ' কৰি সোনকালে গুচিয়া নহলে ৰম্ভা মেনকাই চকুৰে গংগা আৰু যমুনা বুৱাব স্যার মিশন ইনজেকশনটো সাকসেসে হ'ল মোৰ হাৰাজটো টেনশ্যন ল'ব নালাগে মই পুলাক নিখাজৰক কৈ দিছোঁ তোমাক LPG ব্যৱস্থা কৰি দিব পাৰিলে এইবিলাক বাদ দিবি নহ'লে শেষ হৈ যাবি গৈয়ে থাকো চিত্ৰগুপ্ত ক'ত আহি পালোঙে ইগিলাচোন মানুহ ক'ৰ মানুহ বেটা চিনি নাপোৱা হৈছা তোক আজি মই